ৰঙাজুই হাঁহি বাটমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰথমবাৰৰ বাবে উন্মোচন হ'ব। বাটমাৰী নহয় উন্মোচন হ'ব। সকলোৱে অসমবাসীৰ বাবে আহি আছে ৰঙাজুই হাঁহি। লগতে আক্ৰামদাৰ নিখোজ হ'ব হ'ম এদিন মই। ইলিয়াছ দাৰ যিখন গ্ৰন্থ সেইখন হৈছে তলসৰা শেৱালি, লগতে জাকিৰ দাৰ প্ৰিয়তমা। এই চাৰিখন আৰু মোৰ ৰঙাজুই হাঁহি, এই চাৰিখন গ্ৰন্থ আজি আপোনালোকৰ মাজত উন্মোচন হ'ব। গতিকে সমূহ অসমবাসী ৰাইজে যিদৰে অসমীয়া চিনেমাৰ ভাল দিন আহিছে আপোনালোকে আদৰি লৈছে, ঠিক সেইদৰে অসমীয়া কবিতাকো আদৰি লওক আৰু অসমীয়া কবিতাৰ ভাল দিন আহিব বুলি আমি আশাবাদী। অসমীয়া কবিতা এতিয়া দোকানত পৰি নাথাকে। অসমীয়া কবিতা সকলোৱে পঢ়িব। অসমীয়া কবিতাৰ চৰ্চাৰ যি কষ্ট সেয়া সাৰ্থক হ'ব। আজি সকলোৰে মাজলৈ এই চাৰিখন গ্ৰন্থ অসমবাসীয়ে অতি শীঘ্ৰে নিজে পঢ়িব পাব বুলি মই আশাবাদী। সকলোকে অনুৰোধ জনাইছোঁ যাতে কোনেও এই কবিতা পুথিৰ পৰা এটাও কবিতা যাতে চুৰি নকৰে, কবিতা যাতে কপি নকৰে। কবিতা যিয়ে কপি কৰিব, যিয়ে কপি কৰি অন্য আলোচনীত দিব, তেওঁলোকৰ প্ৰতি আমি লিগেলি একশ্যন ল'ম। নমস্কাৰ। সকলোৱে এই চাৰিখন কিতাপ আদৰি ল'ব বুলি আশাবাদী।